নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিৰিবিলি সময়লৈ বহু দিনৰ মূৰত আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কালি মাৰ ঘৰলৈ আহিলোঁ আৰু ইয়াত বহুত ঠাণ্ডা গতিকে সকলোৱে বাহিৰত জুই ফুৱাই আছে আৰু ঠাণ্ডা দিনত জুই ফুৱাৰ আমেজেই সুকীয়া ইয়াৰ আমেজ ময়ো লওঁ আৰু আপোনালোককো দেখুৱাওঁ গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কবি নি ক নক হৌককে গাজা এটাকে কওকচোন সকলোৱে গাজা জানে নি জানেতোন ৰব অ'তা গাজা এটা কওক গাজাটো বহু ধৰণৰ আছে আৰু বহু গাজা আছে কিন্তু সকলো গাজা চব সময়ত ক'ব নোৱাৰি কিন্তু এটা গাজা মই কৈছোঁ বাৰু শালিকি চৰাই গোটেই আমাৰ অসমতে আছে আৰু দুহাল শালিকি যেতিয়া লগ লাগে চোতালৰ মূৰত বা ঘৰৰ মধচত তেতিয়া এজনী শালিকীয়ে ইটো পৰিয়ালক সোধে অকল আমাৰ মানুহেই যে ল'ৰা ছোৱালীৰ কথা সোধে এনেকুৱা নহয় চৰাই চিৰিকটি বন্যজন্তুও নিজৰ নিজৰ ভাষাত এই কথাবিলাক পাতে গতিকে দুহাল শালিকি চৰাই যেতিয়া লগ লাগে এগৰাকীয়ে সোধে আপোনাৰ কেইটি আপোনাৰ কেইটি তেতিয়া ইফালৰ পৰা প্ৰত্যুত্তৰ আহে মতাজনে উত্তৰ দিয়ে যে 65 বহুত গৌৰৱৰ কথা তাৰপৰা ইহালৰ মতাতে কয় য়েছ গুড মজা ভাল লাগিলে দেই আৰু পাতিহাঁহ সকলোৱে পুহিছে আমাৰ সিহঁতে একেটা খুৰুঙতে কণী পায় 10জনী যদি পাতিহাঁহ থাকে পাঁচ নিশা আপোনালোকে কাপোৰৰ জাপৰ পৰা নিশ্চয় শুনিছে যে তেতিয়া এজনী পাতিহাঁহে ইজনীক আপত্তি কৰে পেকেটে পাৰ্চন হ'ল নাই পেকেটে পাৰ্চন মতাটোৱে আকৌ ওচৰত যাব গৈ কয় চুপ চাপ এনেকুৱা ধৰণৰ গাজা বহুত আছে আৰু এইটো ৰিয়েল যদিহে প্ৰকৃতিৰ জীৱ জন্তুক যদি কোনোবাই বুজি পায় তেতিয়াহ'লে মাত কথা বুজি পাব মানুহে গতিকে পেকেটে পাৰ্চন হ'ল নাই গুচোন এইখিনি ৰাতিপুৱাৰ সময়খিনি ৰাতিপুৱাৰ সময়ত এই কথাটো কাপোৰৰ জাপৰ পৰা শুনিব পাৰিব এই কথাটো মতাটোৱে ক'ব চুপ চাপ তাতে ভাল লাগিলে দেই কথা কয় এই কথা নহয় আকৌ অ চুমু কি খাইছা তুমি মেখেলা চাদৰ পিন্ধি আছা মেখেলা চাদৰ পিন্ধি আছা নি অ মনু গান এটা গা অকল খোৱাত ব্যস্ত আজি জুইশালত বহি মোৰ বহুত পুৰণা দিনৰ কথা মনত পৰিছে আগতে আমি এনেধৰণে জুইশালত বহি বিভিন্ন ধৰণৰ কথা পাতিছিলোঁ সাধু শুনিছিলোঁ দেউতাহঁতে সাধু কৈছিলে আৰু গানো গাইছিলে আৰু আগৰ দিনত আমাৰ ঘৰলৈ বাহিৰৰ পৰা বিহাৰৰ পৰা কিছুমান মানুহ আহিছিলে যিসকলে মাটি খান্দিছিলে তেওঁলোকৰ লগতো আমাৰ বহুত ভাল বন্ধুত্ব হৈছিলে আৰু আমাৰ ঘৰতে তেওঁলোকে আছিলে বহুত মানুহ আহিছিলে প্ৰায় 25-30জন মানুহ এনেধৰণে আমাৰ ঘৰত থাকি গৈছে আৰু তেনেধৰণে তেওঁলোকৰ লগত বহিও আমি বিভিন্ন গপচপ কৰিছিলোঁ আৰু গান বাজনা সাধু কথা কিবা খুহুতীয়া এনেধৰণৰ বহুত ধেমালি ফূৰ্তি কৰিছিলোঁ আৰু আজি এই সময়ত ইয়াত মই জুইশালত বহি মোৰ সেই দিনলৈ মনত পৰি গৈছে আচলতে আৰু সেই সকল মানুহকো মই মনত পেলাইছোঁ বহুত ভাল লাগিছিলে আৰু তেওঁলোকে কিছুমান গীত মাতো শিকাই থৈ গৈছিলে মোৰ ইমান বিশেষ মনত নাই কিন্তু আমাৰ দেউতাই কেতিয়াবা গুণগুণাই থাকে আৰু মই সেইকাৰণে দেউতাক অকণমান গুণগুণাবলৈ ক'ম তাৰ মনত আছে নি আপোনাৰ কিবা সকলো মনত নাই তথাপিতো কিছু মনত আছে গাই দিয়ক অকণমান কিবা জানে যদি গাবলৈ হ'লে কথাটো তাৰমানে 3টা ভাষাৰ সংমিশ্ৰিত গীত এটা এই তেখেতলোকে খুব মনে প্ৰাণে গাইছিলে গতিকে সেই গীত মই অলপ মনত আছে অলপ মনত আছে গাই যে তাৰমানে কথাটো হ'ল যে নৱবিবাহিতা
তেনেকুৱা ধৰণে পত্নীক আছে। এৰিও ইয়ালৈ গুচি আহে আৰু নৱবিবাহিতা পত্নীগৰাকীয়েও বিহাৰত চিন্তা কৰে। কিন্তু তেখেতলোক আহিছিলে যে আমাৰ অসমত চাকৰি কৰিম বুলি। গতিকে এইটোকে লৈ যেতিয়া মোক এই ভঙা ভঙা হিন্দী ভঙা ভঙা অসমীয়া ঠিক মই গম পাইছিলোঁ যে তাত হেৰি বেংগলী শব্দও মিশ্ৰিত। গতিকে তেখেতলোক আমাৰ অসমত থকাৰ কাৰণে তিনিটা ভাষাৰ সংমিশ্ৰণত তেখেতলোকে কেনেকৈ গাইছিলে গীতটো মই এইটোকে অকণমান গুণগুণাই দিম। গাই দিয়কচোন। দৰদিয়া দৰদিয়া দৰদি দৰদি দৰদিয়া হামৰাও থৈল ৰাজাজি দৰদিয়া হামরাও থৈল রাজাজি দরদিয়া 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 দরদি দরদিয়া দরদিয়া দরদি দরদিয়া আরে গুয়াহাটি গইল প্রিয়া করকে নকরিয়া আরে গুয়াহাটি গইল প্রিয়া করকে নকরিয়া নকরি করিকে গেলে করিকে সাদিয়া দরদিয়া হামরাও থইল রাজাজি দরদিয়া হামরাও থইল রাজাজি দরদিয়া 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 দরদি দরদি দরদিয়া আরে ঝর ঝর নীরব হে পিছতে হরদিয়া আরে ঝর ঝর নীরব হে পিছতে হরদিয়া শাশুড়ি মা বলে সে আর পিছ ঝলকিয়া দরদিয়া হামরাও থইল রাজাজি দরদিয়া হামরাও থইল রাজাজি দরদিয়া 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 দরদি দরদি দরদিয়া আরে কেহু বলে নুনিয়া কেহু বলে ধুনিয়া আরে কেহু বলে নুনিয়া কেহু বলে ধুনিয়া কেহু বলে বিহারি কেহু বলে বিহারি দরদিয়া হামরাও থইল রাজাজি দরদিয়া হামরাও থইল রাজাজি দরদিয়া 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 দরদি দরদি দরদিয়া দরদিয়া দরদি দরদিয়া মজা, বহুত ভাল লাগিলে ন? অঁ আৰু এনেধৰণে আচলতে তেওঁলোকক আজি মনত পেলাইছোঁ আৰু বহুত মিছ কৰিছোঁ। য'তে আছে ভালে কুশলে থাকক তেওঁলোকেও, আকৌ যাতে ওলাই আহি আমাৰ ঘৰলৈ তাৰে আশাৰ বাট চাই ৰ'ম আৰু আগলৈ কি হয় দেখুৱাই যাম, চাই থাকিব শেষলৈকে। এই জুইশাললৈ আহি মোৰ আচলতে পুৰণা দিনলৈ মনত পৰি গৈছে। সকলোৱে এনেধৰণে জুই ফুৱাই আছে। আমি এনেকৈ চুমু মুনু এনেকৈ দেউতা বহি আছে, দাই বহি আছে আৰু মা বহি আছে, এয়া নবৌ আৰু আমাৰ মিষ্টাৰ মৰাণ দা। আমি আগতে সৰুতে ইহঁতৰ নিচিনা হৈ থাকোঁতে এনেধৰণে জুই ফুৱাই আছিলোঁ আৰু বহুত ভাল লাগিছিলে। এনেধৰণে আনন্দ ফূৰ্তি কৰি মেলি বহুত ফূৰ্তি কৰিছিল আচলতে। আৰু আজি সেই পুৰণা দিনটো যেন মোক ঘূৰি আহিছে, মোৰ এনেধৰণে লাগিছে আৰু আপোনালোকক সেয়া দেখাই যাম আৰু গীত মাতো হ'ব আৰু ইহঁতি কিবাকিবি খুহুতীয়া কথাও ক'ব আৰু আহকচোন কেনেধৰণে আমি এনজয় কৰিছোঁ সেয়া চাওঁ সকলোৱে। আমাৰ ঘৰত এতিয়া আলহী দাই এজন আছে,
তেওঁকো কওঁ কিবা এটা গুণগুণাই যদি দাই কিবা এটা গাই দিয়ক লিলি বাসন্তী গাই দিয়ক লিলি বাসন্তী গাই লিলি বাসন্তী বাসন্তী মন অশান্তি তুমি থাকা দুজনী পোৱা নাই বাতৰি বেলি মাজনী নাই তোমাৰ সঁহাৰি তাকে লৈ মনা যায় মন অশান্তি বেলি মাজনী মাজনী মন অশান্তি তাকে লৈ মনা যায় মন অশান্তি হৈ যাব ইমান অকমান গালে মনো কিবা এটা গাই দে গৰখীয়াটো গাই দেচোন গাই দে কোন গাই দে এইফালে মোক কৈ লওঁ আকৌ তেতিয়াহে দেখিব সকলোৱে আমাৰ মনুৱে গান এটা গাব দেই গৰখীয়াটো গাই দে গা গা আকৌ গৰখীয়া হেৰো গৰখীয়া কি সুৰ বজালি দুপৰীয়া গৰখীয়া হেৰো গৰখীয়া কি সুৰ বজালি দুপৰীয়া পথাৰৰ মাজতে আহঁতৰ তলতে মহৰ শিঙৰ পেপাতিবা দুপৰৰ আকাশত কি সুৰ মেলিলি জগত নিজান পৰি যাই গৰখীয়া কি সুৰ বজালি দুপৰীয়া গৰখীয়া হেৰো গৰখীয়া কি সুৰ বজালি দুপৰীয়া আহঁতৰ পাততে লাগিছে সুৰ বতাহ বলিছে জোৰ 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 আহঁতৰ পাততে লাগিছে সুৰ বতাহ বলিছে জোৰ 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 সুৰৰ ধ্বনি শুনি কলিজা কঁপনি ৰঙত ঘনে ঘনে লাগে সুৰৰ ধ্বনি শুনি কলিজা কঁপনি ৰঙত ঘনে ঘনে লাগে কোনোবা কাহিনী লৰালিৰ কাহিনী মনত মনে মনে লাগে গৰখীয়া কি সুৰ বজালি দুপৰীয়া গৰখীয়া হেৰো গৰখীয়া কি সুৰ বজালি দুপৰীয়া গৰখীয়া হেৰো গৰখীয়া কি সুৰ বজালি দুপৰীয়া আৰু এটা বহুত ভাল লাগিলে সকলোকে গান গাই থকা দেখি আমাৰ চুমুৱে মুখ ফুলাই বহি আছে তাইকো গান গাবলৈ লাগে আৰু একেবাৰে শেষত তাই এটি গান শুনো চুমু গা কোৱা আকৌ আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই মলয়া ছাতিয়ে আহে জাতি মাৰি
উলাহত নাচি নাচি যায় মলয়া ছাতিয়ে আহে জাকি মাৰি উলাহত নাচি নাচি যায় কুলিকে টেকিয়ে বিৰিখে বিৰিখে কুলিকে টেকিয়ে বিৰিখে বিৰিখে উলাহত গীত গাই যায় আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আনিলো আচল ভৰাই নমস্কাৰ দি দিয়া নামটো কৈ দিয়াচোন তোমাৰ নামটো কৈ দিয়া আকৌ এইফালে চোৱা কৈ দিয়া নামটো কৈ দিয়া আকৌ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী উন্নেশা মৰাণ আৰু আজি আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ কৈ দিয়া আৰু আমাৰ চেনেলটো কি কৰিব লাগিব সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰো কৰি দিব বাই